নমস্কাৰ বন্ধুসকল, আজি নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম আছামিজ বিষয়ৰ 30টা অতি গুৰুত্বপূৰ্ণ মক টেষ্টৰ বিষয়ে। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শংকৰদেৱৰ ৰচিত প্ৰথম কাব্যবিধ কি? হৰিশ্চন্দ্ৰ উপাখ্যান ৰাম বিজয় জন্মৰ ৰহস্য। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ হৰিশ্চন্দ্ৰ উপাখ্যান। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? জয়মতী, ভানুমতী, লাহৰী। ইয়াৰ আনসাৰটো হ'ব অপশ্যন ডি পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথি হ'ল জোনবিৰি, কদমকলি, লিটিকাই। ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি কদমকলি। ভানুমতী উপন্যাসৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁইবৰুৱা। ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁইবৰুৱা। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল জন্ম ৰহস্য, নামঘোষা, ভোজন বিহাৰ। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ জন্ম ৰহস্য। বেজবৰুৱা কোনখন সাহিত্য সভাৰ সভাপতি আছিল? ধুবুৰী অধিৱেশনৰ, গুৱাহাটী অধিৱেশনৰ, তেজপুৰ অধিৱেশনৰ। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? শাক্ত ধৰ্ম, শৈৱ ধৰ্ম, একশৰণ নাম ধৰ্ম। ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি একশৰণ নাম ধৰ্ম। হেমবৰুৱাৰ প্ৰথমখন কাব্যপুথি হ'ল মনময়ূৰী, পৃথিৱী, বালিচন্দা। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি বালিচন্দা। হেমবৰুৱাই সম্পাদন কৰা কাকত দুখন হ'ল পছোৱা আৰু আছাম এক্সপ্ৰেছ, জয়ন্তী আৰু আছাম এক্সপ্ৰেছ, আবাহন আৰু আছাম এক্সপ্ৰেছ। ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ পছোৱা আৰু আছাম এক্সপ্ৰেছ। তলৰ কোনটো গ্ৰন্থ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা? চন্দ্ৰ, কৃষ্ণ, সূৰ্য। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি সূৰ্য। মেকং নৈ দেখিলা কাৰ ৰচনা? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমবৰুৱা। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি হেমবৰুৱা। মন মেৰি ৰাম চৰণেহি লাগু বৰগীতটোৰ ৰচক কোন? মাধৱদেৱ, শংকৰদেৱ, হেমবৰুৱা। ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি শংকৰদেৱ। মাধৱদেৱৰ কোনখন নাটকক ঝুমুৰা বুলি কোৱা নহয়? চোৰধৰা, ভূমি লেটোৱা, অৰ্জুন ভঞ্জন। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি অৰ্জুন ভঞ্জন। মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি? দাস্য আৰু বাৎসল্য ৰস, কৰুণ ৰস, শান্ত ৰস। ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ দাস্য আৰু বাৎসল্য ৰস। গুণমালা কাব্য কি ছন্দত ৰচিত? কুসুমমালা, দুলৰী ছন্দ, চপয় ছন্দ। ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ কুসুমমালা। মাধৱদেৱৰ নাটবোৰক কি বোলে? প্ৰকৰণ, ঝুমুৰা, ছত্ৰক। আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি ঝুমুৰা। বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি? কদমকলি, সুৰভি, তত্ত্বকথা। ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি তত্ত্বকথা। গোহাঁইবৰুৱা ৰচিত একমাত্ৰ পৌৰাণিক নাটকখন হৈছে নৰকাসুৰ, চিত্ৰলেখা, বাণৰজা। ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি বাণৰজা। জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁইবৰুৱা। ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন হৈছিল বৰদোৱাত, কোচবিহাৰত, ধোৱাহাট, বেলগুৰিত। ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি ধোৱাহাট, বেলগুৰি। কনকী গ্ৰন্থৰ ৰচক কোন? হেমবৰুৱা, হেমচন্দ্ৰ বৰুৱা, নৱকান্ত বৰুৱা। ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ হেমবৰুৱা। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথি হৈছে দিনৰ পিছত দিন, বন ফৰিঙৰ ৰং, সোণবৰণী আই। ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি বন ফৰিঙৰ ৰং। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 চনত, 1856 চনত, 1874 চনত। ইয়াৰ আনসাৰটো হ'ব 1864 চনত। ৰামায়ণৰ কোনটো কাণ্ড শংকৰদেৱে অনুবাদ কৰিছিল? উত্তৰাকাণ্ড, অৰণ্যকাণ্ড, আদিকাণ্ড। ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ উত্তৰাকাণ্ড। বেজবৰুৱাৰ ৰচিত আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱনৰ কিছু কথা, মোৰ জীৱন সোঁৱৰণ, জীৱনৰ বাটত। ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি মোৰ জীৱন সোঁৱৰণ। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল 1865 চনত, 1894 চনত, 1867 চনত। ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি।
অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল লক্ষীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ আনসাৰটো হ'ব অপশ্যন 20 পদ্মনাথ গোহাঁই বৰুৱা। হেম বৰুৱা কোন যুগৰ কবি? শংকৰী যুগৰ, প্ৰাক শংকৰী যুগৰ, আধুনিক যুগৰ। ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি আধুনিক যুগৰ। প্ৰহৰী গল্প সংকলনৰ লেখক হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তলৰ কোনখন কবিতা পুথি চন্দ্ৰকুমাৰ আগৰৱালাৰ? বিন বৰাগী, বনফুল, সাদৰী। আৰু ইয়াৰ আনসাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।